নমস্কাৰ আহিছো আন এটি ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আমি শিকিম এছৰ পৰা এইচলৈ চেকৰ কেনেকৈ ইণ্ডেণ্ট দিয়া হয় বা এছঅ টু এইচঅ আৰু এইচঅ টু এছঅ গোটেই চেকৰ ৱৰ্কফ্লো আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰথমে আমি SAPত লগইন কৰি ললো এতিয়া আমি টিকট ডালিম F-02 বা FB50 লাইবিলিটিজ ক্ৰিয়েট কৰাৰ কাৰণে ডকুমেন্ট ডেট দিলো টাইপত আপোনাৰ যদি PLI হয় ইন্সুৰেন্সৰ PL হ'ব যদি সেভিংস হয় PB হ'ব কোম্পানী কোড দিলো DOPI পিৰিয়ড টু গমে পা আপোনালোকে এপ্ৰিল ফাৰ্ষ্ট পিৰিয়ড হ'ব কাৰেন্সি INR এতিয়া পোষ্ট কি 40 হ'ব আপোনাৰ পোষ্টমাস্টাৰ চেক একাউন্টৰ GL2 4200030013 GL2 লিখিব এন্টাৰ ক্লিক কৰিব এমাউন্টৰ ঘৰত আপোনাৰ যেটো এমাউন্টৰ চেক কাটিব লাগে সেই এমাউন্টটি দিয়ক মোৰত যাব প্ৰফিট চেণ্টাৰটি লিখিব তলত ক্লিক কৰিব এতিয়া পোষ্ট কি ইয়াত আপুনি 11 লিখিব ক্ৰেডিট মেমো এতিয়া জিএল একাউন্টত লিখিব 760306 এটো হৈছে আপোনাৰ PBS ওয়ান টাইম কাস্টমাৰ এছাম সেভিংস আইটেমৰ কাৰণে আৰু যদি PLI কাৰণে হয় তেতিয়া হলে 306 ৰ ঠাইত হ'ব 335 ইয়াত আপুনি নেম লিখিব কাস্টমাৰৰ যাৰ নামত আপোনাৰ চেকখন দৰকাৰ হয় সিটি লিখিব পোস্টেল কোড লিখিব এতিয়া পিন নম্বৰৰ কাখত একেবাৰে মূৰত আপুনি এন্টাৰ ক্লিক কৰিব ইয়াত আপুনি এমাউন্টটো লিখিব পাৰে অথবা ষ্টাৰ লিখি দিলেও হ'ব আৰু ষ্টাৰৰ কাখত আপুনি পুনৰ এন্টাৰ মাৰি দিয়ক এতিয়া পুনৰ আগৰ স্ক্ৰিনখন আহিল আৰু এবাৰ এন্টাৰ মাৰি দিয়ক আপোনাৰ এমাউন্টটো ইয়াত শো কৰিলে এতিয়া আপুনি সেভ কৰি দিয়ক বা পোষ্ট কৰি দিয়ক ওপৰত এটা ডকুমেন্ট নম্বৰ ওলাইছে এই ডকুমেন্ট নম্বৰটো আপুনি আপোনাৰ মেনুৱেল ৰেজিষ্টাৰত টুকি লওক এতিয়া লাইবিলিটিজ ক্ৰিয়েট হ'ল এতিয়া চেক ইণ্ডেণ্টৰ কাৰণে আপুনি টিকট লওক ZF110 এন্টাৰ কৰক চেক ৰিকুৱেষ্ট ইনিচিয়েল ক্লিক কৰক ইয়াত কাস্টমাৰ দিয়ক 760306 আমি 306 ৰ এগেইনষ্টে ক্ৰিয়েট কৰিছো অতি 306 দিয়ক ফিস্কেল ইয়াৰ 2022 ডকুমেন্ট নম্বৰ এই মাত্ৰ যেটো আমি নোট কৰি ৰাখিছিলো ডকুমেন্ট নম্বৰটো আমি দিলো এন্টাৰ ক্লিক কৰিলো বা ডিসপ্লে ডকুমেন্ট ক্লিক কৰিলো সাবমিট ৰিকুৱেষ্ট কৰি দিলো এতিয়া এপ্ৰুভেল যাওক এন্টাৰ অফিস পোষ্টমাস্টাৰ এন্টাৰ চেক বক্স সিলেক্ট কৰক এন্টাৰ কৰি দিয়ক ৰিকুৱেষ্ট এপ্ৰুভ সাকসেসফুলি প্ৰথম পৰ্যায়ত এছত ইমানতে চেকৰ ইণ্ডেণ্ট সমাপ্ত এতিয়া আমি চাম হেড অফিসত বা একাউন্ট অফিসত এই ৰিকুৱেষ্টটো লৈ কি কৰা হয় আমি হেড অফিসৰ পোষ্টমাস্টাৰ বা ট্ৰেজাৰাৰ যাৰ আইডিত ৰোলটো থাকে এছৰ চেকৰ লগইন কৰিলো again ZF110 মেনুত যাম এপ্ৰুভেল এন্টাৰ চেক ট্ৰেজাৰাৰ এন্টাৰ ইয়াত আমি আপুনি যেটো ডকুমেন্ট নম্বৰ ক্ৰিয়েট কৰিছে সেই ডকুমেন্ট নম্বৰ এমানৰ অফিসটো মিলাইছে আমি এন্টাৰ ক্লিক কৰিম এটা ডকুমেন্ট নম্বৰ ওলাইছে ডকুমেন্ট নম্বৰটো ট্ৰেজাৰাৰে নোট কৰি ল'ব হেড অফিসৰ এতিয়া FCH5 ত যাব এই ডকুমেন্ট নম্বৰটো লিখিব হাউস বেংক একাউন্ট আইডি D0001 আৰু চেক নম্বৰ যিখন চেক কাটা যাব সেই চেক নম্বৰটোতেও ইয়াত সিস্টেমে টুকি ল'ব আৰু আমাৰ পোষ্টমাস্টাৰ মহয়ে এই চেকখন ফিজিক্যালি কাটি ল'ব ইয়াত চক এছৰ যিখিনি ডাটা দিছিল ডাটাখিনি আহি গ'ল ইয়াত আমি ইয়াত পোষ্ট কৰি দিব হেড অফিসত ইয়াত লগে লগে মেছেজ আহি যাব চেক নম্বৰ ইমান ক্ৰিয়েটেড ম্যানুৱেলি এতিয়া যেতিয়া চেকখন পাব আপোনাৰ এছত চেকখন পোৱাৰ পিছত কি কৰিব এটা ধৰি লওক চেকখন আপোনাৰ ট্ৰেজাৰাৰে সিস্টেমত ইস্যু কৰি দিলে
আৰু আমাৰ কি কৰিলে পোষ্টমাষ্টাৰ মহাশয়ে চেকখন ফিজিকেলি ইস্যু কৰিলে এতিয়া আপোনাৰ তাত একাউণ্ট বেগেৰে হওক স্পেচিয়েল মেছেঞ্জাৰৰ জৰিয়তে হওক যেনেকৈ নহয় আপুনি চেকখন পালে এতিয়া চেকখন পোৱাৰ পিছত আপুনি যিটো মেচুৰিটিৰ এগেইনষ্টত বা যিটো আপোনাৰ পে'মেণ্ট দিব লগা আছিলে পে'মেণ্টৰ এগেইনষ্টত আপুনি ইণ্ডেণ্টটো দিছে এতিয়া আপুনি সেই পে'মেণ্টটো ফিনাকেলত চাৰ্জ কৰি দিব পজৰ জৰিয়তে আৰু আপুনি চেপত কি কৰিব লাগিব চেপত আপুনি লগ ইন কৰিব চেকখন ৰিচিভ কৰাৰ পিছত এপ্ৰুভেল চেক ৰিচিভ ইয়াত আপুনি আপোনাৰ ডকুমেণ্ট নম্বৰটো এমাউণ্টটো টেলি কৰি চাব টেলি কৰি চাই আপুনি চেকখন ৰিচিভ কৰি দিব হৈ গ'ল ইমানতে আমাৰ অন্ত পৰিল এছৰ পৰা এইচলৈ চেক ইণ্ডেণ্ট দিয়া আৰু এইচৰ পৰা এছলৈ চেক পঠোৱাৰ ছিষ্টেমেটিক কামখিনি অতি সহজ হয় এতিয়া আপুনি ডেইলি এখন এবাৰ চেক কৰি চাওক ইয়াত লক্ষ্য কৰিব আপোনাৰ ৰিচিপ্ট চাইডেও এমাউণ্টটো শ্ব' কৰিছে যিটো এমাউণ্টৰ এগেইনষ্টে আমি ইণ্ডেণ্ট দিছিলোঁ আৰু পে'মেণ্ট চাইডেও আপোনাৰ সেই এমাউণ্টটোৱে শ্ব' কৰিছে যিটো এমাউণ্টৰ কাৰণে আমি ইণ্ডেণ্ট দিছিলোঁ গতিকে আজি আমি শিকিলোঁ এছই কেনেকৈ এইচলৈ চেকৰ ইণ্ডেণ্ট দিব পাৰে বা এইচত কি কাম কৰা হয় বা তাৰ পিছত চেকখন ৰিচিভ কৰাৰ পিছত এছই কি কৰিবলগীয়া থাকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ব আৰু এই ভিডিঅ'টিয়ে আপোনালোকক কৰ্মক্ষেত্ৰত বহুত সহায় আগবঢ়াব ধন্যবাদ আৰু নতুন ভিডিঅ' লৈ আহিম ভাল লাগিলে লাইক দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ